হাই গাইজ, আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। আজি মই নকৰা কাম এটা কৰিবলৈ গৈ আছোঁ। মানে নকৰা কাম এইটো হৈছে চেলেঞ্জ। মই এনেকুৱা ভিডিঅ' কেতিয়াও বনাই পোৱাও নাই। আৰু এয়া ফুচকা দেখিছে নহয়, এইটো কিনা ফুচকা দেই, কিনিবলৈ পায় ৰেডিমেড। সেইটো অকল ভাজিব লাগে। তেনেকৈ মই ভাবিছোঁ আজি মই বৌৰ সৈতে চেলেঞ্জ কৰিম। আগলৈ ভিডিঅ'টো চাই যাওকচোন। আমি কোনোদিনো এনেকৈ মানে ফাৰ্ষ্ট টাইম চেলেঞ্জ ভিডিঅ' কৰিব ওলাইছোঁ, কিন্তু কৰি পোৱা নাই আৰু ইমান এক্সপাৰ্টো নহয় খোৱাত বাৰু। তথাপিতো আমি বেছি লোৱা নাই, 20টা সমান মানে এটা চেষ্টা কৰিছোঁ। ইয়াতে পানী নাজানো মই পাৰোঁ নে নোৱাৰোঁ। আলু আৰু তাৰে শাস্তিটো আছে, যিটোৱে মানে যিজনীয়ে হাৰে সেইজনী কণীটো কেঁচাই খাব লাগিব। কেঁচাই খাব লাগিব। ষ্টাৰ্ট মই কৰিছে মাৰিমে। আচলতে মই আগতে এনেকুৱা চেলেঞ্জ ভিডিঅ' বনাই পাইছোঁ, মই তাই পোৱা নাই। মই মানে কেতিয়াবা জানো আৰু খোৱা। ফুচকা খাই বহুত ভাল পাওঁ, আজিৰ পৰা বেয়া পাম। সঁচা, আজিৰ পৰা মই বেয়া পাম। কিয় খাব নোৱাৰিলোঁ? মই এনেতো খাওঁ। মই আগতেও কৰি পাইছোঁ। কণী খা এতিয়া, কেঁচা কণী খা। ভাল খাবলৈ কেঁচা কণী আৰু চেলেঞ্জে ভাবিছিলোঁ 500 টকাৰ হেৰিটো কৰিম, ভালেই আছে, 500 টকা এটা পাই গ'লোঁ হয়। খা এতিয়া, সঁচা খাব লাগিব। খা, নাখালে হ'ব দে ন। তাইৰ পৰা আৰু এটা খাবহে পাৰিম মই, কিন্তু নাখাব বাৰু এতিয়া। এইখিনি মই ঢালি দিছোঁ হা। খা যদি ভিতৰত মানে কিয় খাই ভিতৰত কণীটো খা। কেনেকৈ খাম? এনেকৈ ফাল কৰি দে, মানে খুৱাবি আৰু। খাবই লাগিব। মোৰ এইকেইটা খাই দে। নোৱাৰোঁ, খাবতো নোৱাৰোঁ। একচুৱেলি চেলেঞ্জ কাৰণে বহুত বেছি হেঁচি ঠেলি সোমাইছোঁ। আচলতে এনেকৈ খাব নোৱাৰোঁ, বমি আহি যাব। নাখালে কাণত ধৰা দিব লাগিব। নাই, মই যিটো কৈছোঁ সেইটো কৰিম বাৰু। আৰু আচলতে আলুটো মানে বহুত বেছি ধুনীয়া টেষ্টি হৈছিলে, মই বনাইছিলোঁ তো। দেখা দেখি মিছা কথা কিয়? বাকলি চাকলি মই বনাইছোঁ। খা খাব লাগিব, খা। বমি কেনে বমি কৰি আছে তাই বাহিৰত কেঁচা কণী খাই। আচ্ছা, যিয়ে নহওক, এতিয়া তই ফাৰ্ষ্ট টাইম যিহেতু চেলেঞ্জ ভিডিঅ' বনাইছ, তোৰ ফালৰ পৰা কেনেকুৱা লাগিল ক। আৰু মইতো আগে পিছে বনাইছোঁৱেই বাৰু, তো তোৰ কেনেকুৱা লাগিল সেইটো কচোন। তোৰ এক্সপিৰিয়েঞ্চখিনি মানে আৰু ভাল লাগিল। বেলেগক দেখিছিলোঁ, ভাবিছিলোঁ কিয় খাব নোৱাৰে, কিন্তু এতিয়া বুজি পাইছোঁ মই কিয় খাব ইমান মানে নোৱাৰে। কষ্ট, বহুত কষ্ট হয়। আৰু মই যিটো খাইছোঁ ন, মোৰ খোৱাটো মানে এইখিনি গৈয়ে নাপায়, আকৌ এটা ভৰাইছোঁ। মই তেনেকৈ কৰি পোৱা নাই। মই কৈছোঁ কিন্তু ভাল লাগিল, বিৰাট ভাল অভিজ্ঞতা এটা হ'ল। মানে আজি প্ৰথম কৰিছোঁ, কিন্তু বেয়া হ'ল। হাৰিছোঁ সেইটো বেয়া লগা নাই, কেঁচা কণী খাইছোঁ। মোৰ বমি কৰি দিছে বাহিৰত গৈ। মই একদম ঠিকে আছে। আজিলৈ ইমানেই। ভিডিঅ'টো চাই ভাল পালে যদি লাইক, কমেণ্ট, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে অল কৰি দিব, তেতিয়া সকলোবোৰ ন'টিফিকেশ্যন পাই থাকিব। বাই বাই।